अनेन गठितं पुराणो मुनिना मध्ये महाभारतम् दैत्यमितवर्षिणीं भगवतीमस्तदस्य ध्यायिनीं अम्ब तामुनुखं दधामि भगवद्गीते भवदैनीं नमोऽहन्तु ते व्यास विशालबुद्धे पुल्लरविन्दायतपत्तनेत्र जेन त्वया भारतैल्य पुनः प्रज्वलितो ज्ञानमय प्रदीपः प्रपन्न पारिजाताय तुत्तवेत्रै कृपाणये ज्ञानमुद्राय कृष्णाय गीतामितो दुहे नमः सर्वोपनिषदुगाबुदुग्ध गोपालनन्दन पार्थवत्स सुधिभोक्ता दुग्धं गीतामितं महत् वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं भीष्मदुर्नतता जयद्रथ जलगान्धार नीलोत्पला शैलगाहवती कृपेण वह्नि कर्णेन बेलाकुला अशस्तम विकर्ण गुरमकरा दुर्योधन वर्तिनी सोतिन्ना खलु पाण्डवैरनदी कैवत्यके केशव पारसज्यवश सरजममलङ्घितार्थगन्धतकतं ज्ञानज्ञान ककेकरं हरिकथा संबुधनाबुदितं लोके कज्जन कथपदैरहरः पेप्यमानं मुदा भूयद भारत पंकजं कलिमनप्रदं सिनसेवके मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम् जं ब्रह्मा वरुणेन्द्ररुद्रमरुतस्तवन्ति दिवैस्तवै वेदैहाङ्गोपदकमुपनिषदै गायन्ति जं सामगा ज्ञानवस्थिततं मनस पश्यन्ति जं योगिनो जयसन्तं न विदु सुरासुरगणा देवाय तस्मै नमः नारायणं नमस्कृत्य नवस्नैव नरोत्तमं देवीं सरस्वतीस्नैव ततो जयमुदीरयेत हरि राम 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 कृष्ण प्रभु श्री कृष्णाय नमः। प्रथम अध्याय अर्जुन विषाद योग धर्म क्षेत्रे कुरुक्षेत्रे समवेता जुजुत्सव मामका पाण्डवाश्चैव किम कुर्वत संजय हरि राम 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 पद हे राम धृतराष्ट्रवदति जे शुनियो सञ्जय कुरु पाण्डवर युद्ध भैलाके ननय ओ भीष्मवादी करि हबे महारथी गण ओ कहा कोने केन मते करिले करण हे राम सञ्जय वदति शुनियो कम हाराय दुयो केना कुरुक्षेत्रे भैलाए कथाय हे राम चक्रबेहु पातिले कौरव सकल सेनार हबदे पिठी करे तलबल पातिला संकट बेहु पाण्डुरतन जेन कोटि राहु सूर्य ग्राही बेखुजाय ओ हेनो देखी तजु पुत्र राजा दुर्योधन
দ্ৰোণৰ সমীপে শীঘ্ৰে কৰিলা গমন। হে ৰাম নমস্কাৰ কৰি বোলে গুৰু ভগৱান, পাণ্ডৱৰ বেহুখান দেখাও কেনে থান। বৰ বৰ ভীময় অৰ্জুন সমান, শিখন দিখাদ্য কীৰ্তিষ্ট কেতু যুযুধান। দ্ৰুপদ বিৰাট কাশীৰাজ ধৃষ্ট ধুম্ম, হৈব পুৰোজিত কুন্তি ভোজ অভিমন্যু। বিজয় বৃকান্তয় পৰাজিত সিন্ধুপতি, শুভে শুভে গৈ উত্তম নীল সুভদ্ৰ সুমতি। হে ৰামকে কয় যুধামন্যু, সাৰংগ সুবীৰ, প্ৰতিবিন্দ আদি পঞ্চপুত্ৰ দ্ৰৌপদীৰ। অতিৰথী মহাৰথী কতু অধৰথী, তাহাৰ লক্ষণ কহু শুনা মহামতী। হে ৰাম একে একে ৰথে উঠি কৰয় সংগ্ৰাম, নিশ্চয় জানিবা তাৰ অধৰথী নাম। হাজাৰ ৰথক এক ৰথে কৰে ৰণ, মহাৰথী বলিয়া কহয় সৰ্বজন। অসংখ্যাত ৰথলে কাজোকা নাহি যাৰ, একে ৰথে যুঁজে অতিৰথী নাম তাৰ। আমাৰ দেখিও মুখ্য মুখ্য বীৰগণ, কৃপকৃত বৰমায় স্থামা দুঃশাসন। হে ৰাম কৰ্ণ দেৱী কৰ্ণ ভূৰি শ্ৰৱা ভগদত্ত, খালে বশল্য কাম্বুজে যে বীৰ জয়দ্ৰথ। বিষকেতু বিষকেন ভীষ্ম গুৰু দুৰ্ণ, হুকম্মাকৈ আদি কৰি সংসপ্ত কগন। হে ৰাম বিন্দয় অনুবিন্দ যে বিসংগ সেদিপতি, সকজে যৌবন তাল ভদ্ৰ জংগমতী। সুবেগ মল্লাৰ কৃত বীৰ ভদ্ৰ ভানু, পুৰঞ্জন ভগীৰথ পাৰি পাত্ৰ থানু। গয় গদ শত ধনু বীৰময় মত, বিতিহোত্ৰ সেদিপতি কাম বীৰ দত্ত। মোক আদি কৰি শত ভাই ধনুধৰ, সংগ্ৰামে মাৰিব যদি আশে পুৰন্দৰ। অপৰ্যাপ্ত সেনা লেখিবা ককাৰ গহ, যাৰ সেনাপতি ভৈলা ভীষ্ম পিতামহ। একাদশ অক্ষহিনী সেনা ভয়ংকৰ, সাত অক্ষহিনী সেনা পাণ্ডৱ দলৰ। তথাপি আমাৰ সেনাৰ নেদেখো বল, পাণ্ডৱৰ সেনা হেন দেখি কালানল। হেন জানি ভীষ্ম কৰা কিউ পৰম পৰ, পৃষ্ঠভাগে আনে যেন নকৰ অকৰ। যাবে ভীষ্ম থাকন্তয়া আমাৰ কাক ভয়, সবাৰে জীৱন ভীষ্ম জানিবা নিশ্চয়। ভীষ্ম নিপতি কৰিলন্ত সাধুবাদ, কতো হলে সেনাপতি কৰে সিংহ নামিদংগ যে তুৰি কৰতাল। কন বয়ানক ভেৰি ডগৰ কাহাল, গুমুখ গুমুখ কাংস মৃদংগ জঞ্জাৰ। ৰাম বিন বংশী যে ডম্বৰু কলন্দৰ, দুন্দুবি শবদে মহি কৰে তল বল। ধুলায়ে থাকিলা দিশ গগন মণ্ডল, নসহে শৰীৰ কৌৰৱৰ বাদ্য শুনি। একেবাৰে পাণ্ডৱে কৰিলা শংখধ্বনি, কৃষ্ণে ফুকিলন্ত পাঞ্চ জন্য শংখ বৰ। পুণ্ড্ৰক শংখক ফুকিলন্ত বিকুদৰ, যুধিষ্ঠিৰে বাইলা শংখ অনন্ত
শংকক ফুংকিলা ধনঞ্জয় হে ৰাম নকুলে বজাইলা শংখ যাৰ নাম মণি ও পুষ্পক শংখক সহদেৱে কৈলা ধ্বনি আনু অসংখ্যাত বাদ্য বাইলন্ত বিস্তৰ বাদ্য শুনি হৃদি কাম্প ভৈলা গৌৰৱৰ ও কৃষ্ণক সম্বোধি বাক্য বলিলাই অৰ্জুন আগ বঢ়াই ওপৰত দেখো সেনাগণ বিহুৰ মধ্যত কোনো আছে কোনো ভাগে তাৰ অনুক্ৰমে যুদ্ধ কৰিবাক লাগে কৃষ্ণে বুজিলন্ত অৰ্জুনৰ অভিমত উভয় সেনাৰ মধ্যে ৰাখিলন্ত ৰথ ধনু ধৰি পাৰ্থে টানি কৰিলা টংকাৰ দুই কৰে গুৰুক যে কৈলা নমস্কাৰ গুৰুৰ চৰণ আগে পৰি গৈলা পৰ দুৰ্নে বোলে অৰ্জুন বিজয় কতুৰ বিহু মধ্যে অৰ্জুন দেখন্ত গয়া পাছে ও যতেক বান্ধৱ বন্ধু যুদ্ধে আকিয়াছে ও কৃপয় সস্থামায় আৰু ভীষ্ম গুৰু দ্ৰোণ কৰ্ণ আদি কত ভাই ৰাজা দুৰ্যোধন ভাতৃপুত্ৰ নাৰী খুৰা শ্যালা যে মাতুল চকুৰ ভাগিন সখী আপোনাৰ কুল প্ৰাণ কয় উৎসৰ্গা কৰি কবে আহিলা ৰণ তাক দেখি শুকান কুল ভৈলন্ত অৰ্জুনে বোলন্ত কৃষ্ণ শুনা কৃপাময় ও বন্ধুগণ দেখি মোৰ নকহে হৃদয় সকল শৰীৰ কম্পি লোমসী হৰিল হস্তৰ গান্ধিব ধনু কহিয়া পৰিল নোৱাৰো ধৰিতে ধনু স্থিৰ নোহে মন তালুস্থ শুষ্ক মুখে নকহে বচন মনত উৎসাহ নাই বিমংগল দেখি এত বৰ পাপক কি কাৰ্যে কৰো সখী সূৰ্যকখনে মুখে চিগালেও ডাকে পুনৰ উভয় সেনাৰ ওপৰত ভ্ৰময় সগুণ বিমংগল দেখি মোৰ মনত সংশয় বন্ধুগণ বোধি মোৰ কিবা ফল হয় যদি বোলা ভয়ে ৰাজ্য দিব দুৰ্যোধন প্ৰাণ কৈ উৎসৰ্গিয়াই লওঁ ৰাজ্যৰ কাৰণ আৰু যদি হেনো তাত বোলা মাধৱ স্নেহে নবধিলে তুমি বদিবে কৌৰৱ এ ৰাম তাৰা নুহি বধন্তে যে আগে মাৰাও অকণ্টকা পৃথিৱীক সুখে ভোগ কৰাও যাক লাগি ৰাজ্য ধন তাক সংহাৰিব বন্ধুহীন হইলে পাছে ৰাজ্যে কি কৰিব ইটো ৰাজ্যে তৈলোকৰ যদি পতি প্ৰভু ঘূৰ বন্ধুবধ নকৰিব আতি কৃষ্ণে যে বোলন্ত তোমা সম মোৰ নাই বিহাক আনিলো দিজ পুৰা চৈত্য গাই ক্ষত্ৰিয়ৰ ধৰ্ম জানি এৰাই অসন্তোষ আততাই বধে শাস্ত্ৰে নধৰয় দুখ বন্ধুবধ দেখি তুমি নকৰিবা ভয়
যিটো আততাই তাৰ শুনিও নিৰ্ণয় বলে ধন লবে বান্ধি অগ্নি দিয়া মাৰে চলে বিগতেই যিটো ক্ষেত্ৰ দ্বাৰা হৰে হস্ত হস্ত ধৰিব দিবা কোৱাকে ধাই এই ছয় প্ৰকাৰ বুলয় আততাই সম্প্ৰতি বধিবে লাগি আকে আগ বাঢ়ি ৰাজ্য ধন তোমাৰ পূৰ্বতে লৈলা কাঢ়ি ভীমক মাৰিবে লাগি বিকলাৰ দিলা দ্ৰুপদীৰ বস্ত্ৰ লৈতে সভাও মাজে নিলাও যতু গৃহে থৈয়াও আগে অগ্নি দিলা পাছে সঙ্গে পাঙ্গে ছয় দুখ কৌৰৱত আছে হেন জানি কৌৰৱক বধিতে জুৱাই আততাই বধে দুখ তিল মাতৃ নাই অৰ্জুনে বুলন্ত শাস্ত্ৰে দুখ নাই কহে কিন্তু অৰ্থ শাস্ত্ৰ কিটো ধৰ্ম শাস্ত্ৰ নোহে আৰু যদি হেন তুমি বোলা মাধৱ তুমি ধৰ্ম জানা কেনে নজানে কৌৰৱ তাৰা ৰাজ্য কাম অৰ্থ লোভে বুদ্ধি হত মই কেনে জানি প্ৰৱৰ্তিব ধৰ্মত ইহলোকে শোক পৰলোকে নৰক হয় আপোনাৰ কুল কয় আপুনি কৰো ক্ষয় বংশৰ প্ৰবাহ হেতু সংসাৰৰ কাষে আজিকালি নহি সৃষ্টি আদ্যন্তে আছে স্বামীক মাৰিলে তাৰ যতেক যুৱতী বিধৱা হৈবেক ভজিবেক উপপতি সন্ততি সন্তান তাৰ হৈবে অথন্তৰ জাতি নষ্ট হইলে হৈবে বৰ্ণত শংকৰ ও শংকৰ দে সদাচাৰ নষ্ট কৰে জ্ঞান পিতৃলোকে নপাইবে ক জলপিণ্ড দান জাতি কুল বৰ্ণাশ্ৰম ধৰ্ম হৈবে হত স্বৰ্গহন্তে পিতৃলোক পৰিবে অধত যেন অৰণ্যত কুৰু বিষয়াছে তাত দুয়ো বৃক্ষ ঘৰখনে অগ্নি জাত এ ৰাম অগ্নি উঠি বন কদো হিলা নিৰন্তৰ মই যেন অগ্নি ভৈলো কুৰু পাণ্ডৱৰ এবে স্বৰূপত মোৰ হেন লবে মন মই যুদ্ধ নকৰিলে এৰিবে কৰণ ৰামস্ত হস্ত এৰিলাতো যদি মোক মাৰে তথাপিতো হবে ৰাজ্য বধিতে নাপাৰে এই বুলি অৰ্জুনে এৰিলা ধনুকৰ বসিয়া ৰহিলা বীৰ ৰথ ৰয়ো পৰ সঞ্জয় বদতি শুনা নিপতি প্ৰধান প্ৰথম অধ্যায়ৰ কথাও ভৈলাও এই মান কহয় গোবিন্দ মিশ্ৰে কলিৰ মহত প্ৰথমৰ আয়ু ক্ষয় বাল্য যে কালত কুমাৰৰ আয়ু ক্ষয় ক্ৰিয়া বিদ্যা দুগুণে যুৱাৰ আয়ু ক্ষয় ধন ভাৰ্যাৰ চিন্তনে বুঢ়া ভৈলে শৰীৰৰ বল দূৰে যায় যেন চানে অন্ন খায় নিদিলে নখায় ৰামে মতে আয়ু ক্ষয় অন্ধ কূপে পৰি অন্ত কদে সবাৰে কে কতে আছে ধৰি দন্ত সবে কে কে চকু নেদেখয় এনুৱা দুখ তথাকে জীৱা কবাঞ্চয় স্নেহ পুত্ৰে বিশ্ৰামতে পৰি থাকে ঘৰে ভাৰ্যা পুত্ৰে নুপুষয় অৱহেলা কৰে হে ৰাম সংসাৰৰ এই দুখ
জানিও কনৰ ভজা হৰি পাৱে শীঘ্ৰে বিলম্ব নকৰ এইহে পদ সত্ৰে তাপ সন্দেহ সংসাৰৰ ৰাম কৃষ্ণ বুলি ভৱ